চতুৰ্ভীতি বেহি মাথে ৰাখিবে কপাশ কেশতে শুইবে কলা বন্য লয় লাখ। এই কলিযুগত শৰীৰটো ঘঁহি ঘঁহি দোকানৰ পৰা ভাল ভাল কোম্পানীৰ দামী দামী চাবোন আনি ঘঁহিব, ঘঁহি লৈ সুন্দৰ সুন্দৰ অলংকাৰ পিন্ধি সমাজলৈ যদি যাব পাৰে তেতিয়াহ'লে সেইজন বৰ ভক্ত। আৰু লগতে কি থাকিব লাগিব? চতুৰ্ভীতি বেহি মাথে ৰাখিবে কপাশ, মানে চুলি দীঘলকে ৰাখি বাপজনে যদি খোপা এটা বান্ধি ল'ব পাৰে তেতিয়াহ'লে সেইজনেই কলিযুগত পৰম ভকতলৈ ৰূপান্তৰিত হৈ যায়। এই শাস্ত্ৰই সিদ্ধান্ত দিছে। নাদৰিবে মহাগুৰু জনকো সেনা বিদুৰৰ জলে তীৰ্থ বুদ্ধি হৈবে জাত। অন্যায়ে সন্যায়ে আনি ভৰিবে উদৰ এহি মানৱ পুৰুষাৰ্থ থাকিবে লোকৰ। জীৱবিলাকে নিজ গুৰুজনাই দিয়া আদৰ্শ শিৰোগত কৰি নলয়। তাৰমানে বছৰেকৰ মূৰত যি গাঁৱৰ মধ্যে আমি নামগৃহ সাজি ললো সমাজ ব্যৱস্থাৰ মতে গুৰুজনা আদৰ্শ শিৰোগত কৰি, এই নামগৃহত এই বছৰেকৰ মূৰত যেতিয়া বাৰ্ষিক কৰ্মভাগ হ'ব, এষাৰ নাম, ৰাতিলৈ ভাওনা, গুৰুজনাৰ আদৰ্শ পালন কৰিবলৈ যাওঁতে জীৱবিলাকে যেনেধৰণে নীতি নিয়ম আচাৰ আচৰণ পালন কৰিব লাগে এইবিলাক কৰিবলৈ নাহে। তাৰ সলনি কি কৰে? বিদুৰৰ জলে তীৰ্থ বুদ্ধি হৈবে জাত। বিদুৰ মানে আঁতৰত থকা তীৰ্থবিলাকত স্নান কৰি কৰি শুদ্ধ হম বুলি নিজৰ গাঁৱৰ মাজত থকা নামঘৰত চাকি বন্তি নজ্বলায়। ভাদ মাহত কলৈ যায়? বৰদোৱা, ঢেকীয়াখোৱা, আউনীআটী, আঠখেলীয়া এইবিলাকলৈ ঢাপলি মেলি। কিন্তু নিজৰ গাঁৱৰ নামঘৰত ভগৱান নাই নেকি? তাৰমানে চিন্তা হ'ল আঠখেলীয়া নামঘৰত ভাদ মাহত, আঠখেলীয়া নামঘৰ, ঢেকীয়াখোৱা নামঘৰ, আউনীআটী সত্ৰত ভাদ মাহত ভগৱান শংখ চক্ৰ গদা পদ্ম চাৰিহস্তৰূপে এনেকে থাকে। আমাৰ গাঁৱৰ নামঘৰত সেই মাহত নাথাকে। সেইকাৰণে আমি জীৱবিলাকে মনুষ্যই সেই স্থানলৈ ঢাপলি মেলো। আমাৰ নামঘৰত ভগৱন্তক আমি কোনদিনা দেখা পাওঁ জানে নাই? নাজানে। কম নে নকম? আমি সেইদিনা দেখা পাওঁ আমাৰ সন্তানৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবলৈ 3 দিনমান থকা আগত দেখা পাওঁ নামঘৰত ভগৱানক। সেইদিনা লাহেকে ধূপ ধূনা জ্বলাই 10 টকা বা 50 টকামান অৰিহণা দি গুৱা পাণ এভাগ দি সেৱা ভাগ কৰিবলৈ যাওঁ। সেইদিনাহে গম পাইছো আৰু ভগৱান ইয়াতো আছে। তাৰমানে সেইদিনা সময় নাই ঢেকীয়াখোৱালে যাবলৈ, গলোহেঁতেন পৰা হলে, কিন্তু সময় নাই, কাৰণ পালেহি 3 দিনহে আছে পৰীক্ষালৈ। এইটো হ'ল আমাৰ মনুষ্যৰ চিন্তা কলিযুগত এনেকুৱা।